দূৰত দেখিছে 3 মাইল ঘাটৰ জংঘলখিনি তাৰ পৰা এইফালে ভিতৰলৈ কিমান সোমাই গ'ল বেৰাচাপৰিখনৰ অৱস্থা চাওক অলপ দিন আগতে আপোনালোকক দেখাইছিলোঁ 3 মাইল ঘাটৰ অৱস্থা আজি ইয়াত বেৰাচাপৰি অৱস্থা দেখাইছোঁ মানে আমাৰ ইয়াত দুটা জেগা আছে নদীৰ পাৰত লালি ব্ৰহ্মপুত্ৰ 3 মাইল ঘাট আৰু বেৰাচাপৰি যে ক'ত গ'ল বেৰাচাপৰি বেৰাচাপৰিতে নদী লৈ গ'ল আৰু তাতে কিমানখিনি ভিতৰলৈ আহিবলৈ বুলি আপুনি জানে আপোনাৰ মতে কিমান দূৰ আহিলে বহুত আহিলে ধৰক 4-5 কিলোমিটাৰ আপোনাৰ এটা নিজে এতিয়া এইটোতো মই বেছি 5 কিলোমিটাৰৰ বেছিয়ে হ'ব কি জানো ইয়াত ধৰক নিজে কিমানটা গাঁও আছিলে ইয়াত আপোনাৰ বিহাৰী গাঁও আছিলে বেংগলী গাঁও আছিলে নেপালী গাঁও আছিলে বহুত নানান ধৰণৰ মানুহৰ গাঁও আছিলে ইয়াত এই গাঁওবিলাক চব খতম মানে আজি কাতি বিহুৰ দিনা আমি উপস্থিত হৈছোঁ আপোনালোকক নতুন এটা মোৰ ভাস্কৰ ছাৰ চেনেলত এপিছড দিবলৈ যোৱাবাৰ আপোনালোকে 3 মাইল ঘাট চাইছিলে 3 মাইল ঘাটৰ অৱস্থা দেখি সঁচাকৈ মোৰ দুখ লাগিছিল আপোনালোকৰ কেনেকুৱা হ'ল মই ক'ব নোৱাৰোঁ আজি আপোনালোকক লৈ আহিছোঁ মই বেৰাচাপৰি যিসকল মানুহে জোনাই 3 মাইল ঘাট বেৰাচাপৰিৰ বিষয়ে জানিছিল বা জানে তেখেতসকলে নিশ্চয় গম পাব বেৰাচাপৰি অঞ্চলটো কেনেকুৱা আছিল আগতে এই আপুনি চাওক মই বেৰাচাপৰিৰ পৰা আপোনালোকক দেখাবৰ কাৰণে আজি বেৰাচাপৰিলৈ আহিছোঁ কাতি বিহুৰ দিনা আপোনালোকে নিশ্চয় 3 মাইল ঘাটৰ এপিছডটো উপভোগ কৰিছিলে আৰু এয়া বেৰাচাপৰিৰ ঘাট আৰু এই ঘাটৰ অৱস্থা চাওক সৌখন নাও গৈ আছে চাওক এইয়া আপোনাৰ দেখিছে এইখন এখন আপোনাৰ জংঘল এই জংঘলৰ পৰা নাৱত দেখিছে কিমানখিনি আপোনাৰ সোমাই গৈছে এইফালে এনেকৈ সোমাই পাৰ হৈ গৈছিল বুলি শুনিছোঁ আৰু এইবিলাক দেখিছে পানী ভিতিবলৈ কেনেকুৱাকৈ ৰাখিছে এইবিলাক আৰু এয়া গৈ কালি শুকাই গৈছে গতিকে আপোনালোকে মন কৰিব এটা এটাকৈ মই বেৰাচাপৰি আজি আপোনালোকক দেখাম তথাপি অতি কষ্টৰ মাজেদি মানুহখিনি এতিয়াও আছে আপুনি সেয়া চাওক চাংঘৰ কৰি সেইবিলাক ঘৰ এয়া ৰাস্তা এইবিলাকৰ মাজেদি আপোনাৰ মানুহ আছে এতিয়াও তেওঁলোকে ৰেডি হৈ আছে পানী আহিলে আকৌ থাকিব ওপৰত আৰু অতি কমেও এইখিনি মথাৰি বান্ধি পকা ৰাস্তা কৰিছে আপোনালোকক দেখাম মই অলপ পিছত আৰু ইয়াত নামঘৰ বনাই মানুহে কেনেকৈ পূজা পাতল কৰি দুৰ্গা পূজাৰ পেণ্ডেল বনাইছে দুৰ্গা পূজা সকলো দুখ ভাগৰ পানীৰ কথা পাহৰি তেওঁলোকে এটা নতুন জীৱন ল'বলৈ আপোনালোকৰ এই বেৰাচাপৰিত আপোনালোকে থিতাপি লৈছে গতিকে প্ৰতিটো এপিছড আপোনালোকে চাবলৈ যত্ন কৰিব আৰু আপোনালোকক মই এই বেৰাচাপৰিখনৰ প্ৰেজেণ্ট কণ্ডিশ্যন বৰ্তমানৰ বেৰাচাপৰিখন দেখাবলৈ যত্ন কৰিম গতিকে চেনেলটো আপোনালোকে উপভোগ কৰক ভাস্কৰ ছাৰ চেনেল ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক কমেণ্টছো দিবলৈ চেষ্টা কৰক আৰু আজি কাতি বিহুৰ দিনা আপোনালোকক চবকে কাতি বিহুৰ ওলগ জনাইছোঁ নিশ্চয় গধূলি আপোনালোকে তুলসীৰ তলত চাকি বন্তি দিব আৰু নিশ্চয় আমাৰ কাৰণে এইটো এটা লক্ষী পূজা বুলিয়ে ক'ব পাৰি খেতি বাতি কৰা মানুহৰ কাৰণে আজি নামঘৰত চবেই আপোনাৰ কীৰ্তন কৰে আজি বেৰাচাপৰিত আহিছোঁ অলপ পিছত নামঘৰ ফালেও যাম আৰু ইয়াত দুৰ্গা পূজানো কেনেকৈ তেওঁলোকে ব্যৱস্থা কৰি আছে সেয়াও দেখা এইয়া দূৰত দেখিছে অৰুণাচলৰ পাহাৰখিনি ইয়াৰ পৰা কিমান ধুনীয়া লাগে আজি কাতি বিহুৰ আকাশখন চাওক দুপৰীয়াৰ সকলো নামঘৰত ব্যস্ত হৈছে দুপৰীয়া গধূলি আকৌ চাকি বন্তি জ্বলাব পথাৰত আপোনালোকক বেৰাচাপৰি মই দেখাইছোঁ চাওক সেইটো মথাৰি এটা বনাইছে দেখিছে অলপ দূৰলৈ পকাকৈ সেইটো এটা ৰাস্তা অলপ পিছত দেখাম আপোনাক কিমানখিনি পানী আহে এইবিলাক চব বাৰিষা পানী আহে চাওক মানুহ কেনেকৈ এতিয়াও আছে আপোনাক দেখাবলৈ গৈ আছোঁ মই মানুহবিলাক কেনেকৈ গৈছে মই অলপ আগতে নদী দেখালোঁ এতিয়াও এইখিনি মানুহ এনেকৈয়ে থাকে বাৰিষা আহিলে এইটো এটা ৰাস্তা ইয়াৰ ওপৰলৈ আহে এতিয়াও কিনাৰতে ঘৰ আছে চব পৰিৱেশ এইবিলাক বাৰিষাত ইয়াত আপোনাৰ এনেকা ধৰক বহুত কষ্টই হয় আৰু মানুহকেইটাৰ ইয়াততো চব ধৰক না আপোনালোক কিমান বছৰ হৈ গ'ল ইয়াত থকা আমাৰ জন্মই ইয়াতে আমাৰ জন্ম মানে আপোনালোকৰ পাৰ্মানেণ্ট ক'তো বেলেগ জেগাত কোনো মাটি বাৰী নাই নাই ইয়াতে পানীৰ লগত খেলি থাকে পানীৰ লগতে খেলি আৰু পানী আহিলে ক'লৈ যায় পানী আহিলে য'ত মানে ওখ জেগা আছে তাতে গৈ আৰু ঘৰ বাৰী বনাই থাকোঁ আকৌ চৰকাৰে পিছত চাউল দালি দিয়ে আৰু সেইবিলাক লৈ সুখী আপোনালোকৰ ল'ৰা ছোৱালীবিলাক পঢ়া শুনাটো আৰু স্কুলত গৈ আছে এতিয়া পানী হ'লে বন্ধ এই যে আমি দেখিছোঁ এইবিলাক চব পানী হয় নেকি চব এইটো চব পানী তেখেতে কৈছে যে এইখিনি আপোনাক দেখুৱাইছিলোঁ অলপ আগতে মই কৈছিলোঁ যে পানী হয়
গতিকে এইবিলাক চব পানী হয় আৰু তেখেতসকলে ক'ত যায়গৈ পানী হ'লে পানী হ'লে মাথাউৰি এই পকাৰ মথাউৰিটো যে দূৰত দেখিছোঁ এই মথাউৰিটোত তেখেতসকলে আপোনালোকৰ যায় আপোনালোকৰ অলপ পিছত পকাৰ ৰাস্তাটো মই দেখাম গতিকে এনেকৈ মানুহৰ লাইফ আপুনি চাওক বেৰা চাপৰি এটা সময়ত বেৰা চাপৰিখন সোঁফালে আছিলে হয় এতিয়াতো নদীয়ে লৈ গ'ল ইয়াত দুৰ্গা পূজাও পাতিছিল হয় 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 দুৰ্গা পূজা নাই আমি সৰুতে নদীখন দুৰ্গা পূজা পাতা নদী আগৰ বেৰা চাপৰিয়ে পাৰ হৈছোঁ কাৰণ ডিব্ৰুগড় যাবলৈ আমাৰ এইটোৱেই আছিল একমাত্ৰ জোনাই মানুহৰ গতিকে ময়ো মানে এই বেৰা চাপৰিৰ লগত অভ্যস্ত সৰুৰ পৰা গতিকে এতিয়া আহি কিনে মই পাৰ পোৱা নাই যে ক'ত গ'ল বেৰা চাপৰি বেৰাচাপৰি এতিয়া নদীয়ে লৈ গ'ল আৰু তাতে কিমানখিনি ভিতৰলৈ আহিবলৈ বুলি আপুনি জানে আপোনাৰ মতে কিমান দূৰ আহিলে বহুত আহিলে ধৰক 4-5 কিলোমিটাৰ আপোনাৰ এটা নিজে এতিয়া এইটোতো মই বেছি 5 কিলোমিটাৰৰ বেছিয়ে হ'ব কি জানো ইয়াত ধৰক নিজে কিমানটা গাঁও আছিলে ইয়াত আপোনাৰ বিহাৰী গাঁও আছিলে বেংগলী গাঁও আছিলে নেপালী গাঁও আছিলে বহুত নানান ধৰণৰ মানুহৰ গাঁও আছিলে ইয়াত এই গাঁওবিলাক চব খতম মানে ধৰি লওক কমেও 7 কিলোমিটাৰ 10 কিলোমিটাৰ দূৰত বেৰা চাপৰি আছিল কিন্তু আমাৰ এইকেইখন দুখ কষ্ট শেষ কৰি মানুহবিলাকে নতুন জীৱন এটা লাভ কৰিছে মথাউৰি এইটো পাৰে এয়া চাওক মানুহৰ ঘৰবিলাক আৰু এইখন এখন স্কুল এই মথাউৰিদি আপোনাৰ গাড়ী যায় শুনিছোঁ এই মথাউৰিটো আপোনাৰ ডেভেলপ কৰি এটা ভাল ৰাস্তা হ'ব হাইৱে টাইপত আৰু ই আপোনাৰ নদীৰ পাৰে পাৰে গৈ কিনি বগীবিল হৈ আপোনাৰ মাজুলীত লাগিবগৈ মাজুলী দলঙত যোৰহাটৰ ইপাৰ সিপাৰ যিখন বনাই আছে গতিকে এয়া বেৰা চাপৰি আপুনি কাতি বিহুৰ দিনা আপোনালোকৰ বেৰা চাপৰিৰ সৌন্দৰ্য উপভোগ কৰিবলৈ লৈ আনিছোঁ মই উপভোগ কৰক ইয়াৰ দৃশ্য এয়া দেখিছে ইমান কষ্টৰ মাজেদি মানুহে কেনেকৈ ঘৰ দুৱাৰ বনাই কিনি আপোনাৰ ইয়াৰ মাজত বাস কৰিছে গতিকে জীৱনটো এটা কষ্ট মাজেদি আমি পাৰ কৰি উন্নতি কৰিব লাগিব বা জীৱন নিৰ্বাহ কৰিব লাগিব চাওক এখন স্কুল বেৰা চাপৰিত এতিয়াও ল'ৰা ছোৱালীক পঢ়াৰ সুবিধা কৰি দিছে অকণমান পিছত আমি গৈ কিনি নামঘৰ পাম আজি কাতি মাহৰ নাম লৈছে আৰু আগলৈ গৈ আপোনাক দেখাম কেনেকৈ ৰাস্তা গৈ এই পকা ৰাস্তাৰে নামি আপোনাৰ নলনী পাম হৈ আপোনাৰ আকৌ বলাই পাম হৈ এনেকৈ জোনাইলৈ যাব পৰা ৰাস্তা হৈছে অকণমান আগত গৈ কিনে আমি আপোনাক দেখাবলৈ চেষ্টা কৰিম ভিডিঅ' চাই থাকক ভাস্কৰ ছাৰ চেনেল আজি আপোনালোকৰ কাতি বিহুত বেৰা চাপৰি জোনাই ধেমাজি ডিষ্ট্ৰিক্টৰ বেৰা চাপৰি যিসকল মানুহে জোনাইত থাকি গৈছে তেখেতসকলে গম পাব এই বেৰা চাপৰি মহত্ব বেৰা চাপৰি এটা সময় বেৰা চাপৰি আৰু এতিয়াৰ বেৰা চাপৰি গোটেই বছৰটো পানীৰ লগত যুঁজি এই জেগাখিনি দেখিছে গোটেই তাত আছিলে আপোনাৰ গাঁও বহুত দূৰলৈকে আছিলে গাঁও কিমান মানুহ বিহাৰী বঙালী অসমীয়া বড়ো কছাৰী আপোনাৰ সকলো মানুহৰে গাঁও আছিল আৰু সেই গাঁও চাওঁ ত্যাগ কৰি এইটো এটা মথাউৰি কাম ৰাস্তা দেখিছে এইফালে আপোনাৰ বসবাস কৰিছে নহ'লে মানুহে নিজক নতুন ৰূপত গঢ়ি তুলিছে কাৰণ জীয়াই থাকিবই লাগিব জীয়াই থাকিবৰ কাৰণে যিকোনো উপায় অৱলম্বন কৰিব লাগিব